আজি অসম বাণিজ্যিক উন্নয়ন সংস্থাৰ পৰা যে কোকৰাঝাৰ ৰাস মেলা পথাৰত 10 দিনীয়া যেটো কাৰ্যসূচী লৈ ইয়াত প্ৰগ্ৰাম কৰিছে ইয়াত মুখ্য অতিথি হিচাপে মোকে তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু এটি ওপেন হৈ গ'ল তাত ওপেন কৰাৰ পাছত মই ষ্টল ইনস্পেকশন কৰিলো চালো বাকি যিমান মানে ষ্টল আছে কপ ষ্টলবিলাক ভাল মানে তেওঁলোকে যেনেকা ধৰণে মানে প্ৰকাশ কৰিব বিচাৰিছে ঠিক তেনেকুৱাই প্ৰকাশ পাইছে মই অনুভৱ কৰিছো আৰু আমাৰ কোকৰাঝাৰ অঞ্চলৰ ৰাইজক মই অনুৰোধ কৰিম যে ইয়াত যে বিভিন্ন জাগাৰ পৰা যেটো ইয়াত ষ্টল ইনষ্টল কৰা হৈছে তেওঁলোকে বহু মানে আধুনিক যুগৰ আৰু পুৰাণী নতুনত্ব তেনেকুৱা বহুত বস্তু ইয়াত কৰাইছে সেইবোৰ বস্তু চাই লোৱাৰ বহুত প্ৰয়োজন আছে আৰু এইবোৰ মানে শিকিলো আৰু বহুত প্ৰয়োজন আছে হেইটোৰ কাৰণে যে মানে বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হিচাপে তেওঁলোকক মই ধন্যবাদ জনাইছো থ্যাংক ইউ বাণিজ্য বহতি লক্ষ্মী বাণিজ্য অবিহনে কোনেও লক্ষীক ল'ব নোৱাৰে গতিকে আমি বিশ্বাস কৰোঁ যে যিসকল যুৱক যুৱতীয়ে তেওঁলোকে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ গঠন কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে যি ধৰণে ব্যৱস্থা কৰিব খোজে তেওঁলোকক এখন ভাল বজাৰ দিবৰ কাৰণে আমি অসম বাণিজ্য উন্নয়ন সংস্থাই যোৱা বছৰ 2023 চনৰ ছেপ্টেম্বৰৰ পৰা আজি এই 2024 চনৰ ফেব্ৰুৱাৰী মাহলৈ আমি একেৰাহে প্ৰায় 6খন বাণিজ্য মেলাৰ আয়োজন কৰিছিলোঁ আৰু এইখন শেষ আমাৰ বাণিজ্য মেলা ডিব্ৰুগড় তেজপুৰ নলবাৰী গুৱাহাটী শিলচৰ আৰু কোকৰাঝাৰত আমি আয়োজন কৰিছোঁ অসমৰ কেবাশ থলুৱা উদ্যোগীয়ে আমাৰ এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰি মোৰ বিশ্বাস যে কেবা কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিছে আৰু আমি ভৱিষ্যতৰ দিনত এনে বাণিজ্য মেলাৰ জৰিয়তে অসমৰ এই সৰু সৰু ক্ষুদ্ৰ উদ্যোগীসকলে যাতে আৰু ভাল এখন বজাৰ পায় তেওঁলোকে যাতে আন্তঃৰাষ্ট্ৰীয় মানৰ উৎপাদিত মানে বস্তু সামগ্ৰী উৎপাদন কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম বাণিজ্য সংস্থাই অহৰহ প্ৰচেষ্টা চলাইছোঁ অহা বছৰ আমি অসমৰ বাহিৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো এই উদ্যোগীসকলক লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ যাতে তেওঁলোকে অসমৰ উৎপাদিত সামগ্ৰীসমূহ আমি বাহিৰলৈ নিব পাৰোঁ আমি গৌৰৱ কৰিব পাৰোঁ যে অসমৰ উৎপাদিত কৃষি সামগ্ৰী যিসকল কৃষকে তেওঁলোকৰ কৃষি সামগ্ৰী উৎপাদন কৰিছে যোৱা বিলিকা 4000 কোটি টকাৰ সামগ্ৰী কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে গতিকে আমি অসমৰ যিসকল ক্ষুদ্ৰ উদ্যোগী আছে অসমত যিবিলাক উৎপাদিত সামগ্ৰী সেইবিলাক সামগ্ৰীও যাতে আমি অসমৰ বাহিৰলৈ পঠিয়াব পাৰোঁ তাৰে আমি ব্যৱস্থা কৰিম আৰু অসম বাণিজ্য উন্নয়ন সংস্থা এনেদৰে ধাৰাবাহিকভাৱে আমি ব্যৱস্থাটো গ্ৰহণ কৰি আহিছোঁ আজি কোকৰাঝাৰ বাণিজ্য মেলাত প্ৰায় 60টাৰো অধিক ব্যৱসায়ীয়ে তেওঁলোকে নিজৰ নিজৰ সামগ্ৰী উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে মই কোকৰাঝাৰবাসী ৰাইজক বিটিআৰবাসী ৰাইজক আবেদন কৰিছোঁ তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ ইয়াত এই বজাৰখনৰ পৰা তেওঁলোকে কিনি লওক ইয়াৰ লগে লগে আমি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰো কিছু আমি ব্যৱসায়িক ইয়ালৈ মাতি আনিছোঁ যাতে তেওঁলোকেও অনুভৱ কৰক যে অসমত এনেধৰণৰ বাণিজ্য মেলাত আমাৰ অসমৰ উৎপাদিত সামগ্ৰী আৰু তেওঁলোকৰ সামগ্ৰীৰ মাজত এটা সামঞ্জস্য ৰাখি আমি যাতে এখন বজাৰ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে এনেধৰণে মাতি আনিছোঁ ইয়াৰ লগতে বাংলাদেশৰ এগৰাকী মহিলাই তেওঁ উৎপাদিত সামগ্ৰী তেওঁ ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে গতিকে আমি যদি ক'বলৈ খোজোঁ এইখন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা গতিকে সকলোকে মই আহ্বান কৰিছোঁ যাতে বাণিজ্য মেলাত অংশগ্ৰহণ কৰি যাতে এই সৰু সৰু ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহিত কৰে क'क्राझार नोगोरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइवेट लिमिटेड बेखेवदों बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन